নমস্কাৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এই ভিডিঅটো অত্যন্ত জৰুৰী হ'ব ৰাজ্যত অতি শীঘ্ৰে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব যিসকল নিবনুৱা যুৱক যুৱতীয়ে ইতিমধ্যে টেট পৰীক্ষা দিম বুলি ভাবি আছে বা যিসকলে ইতিমধ্যে টেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এটো অতিকে ভাল খবৰ যে কম দিনৰ ভিতৰতে টেট পৰীক্ষা অনুষ্ঠিত হ'ব টেট পৰীক্ষা বেলেগ পৰীক্ষাতকৈ অলপ পৃথক হয় টেট পৰীক্ষাত নিৰ্দিষ্ট মাৰ্ক পালে পাস কৰিব পৰা যায় আৰু টেট সাৰ্টিফিকেটখনৰ ভ্যালিডিটি 60 বছৰলৈকে থাকে যদি আপুনি এজন জেনাৰেল ক্যান্ডিডেট তেতিয়া হলে আপুনি 60% পাব লাগিব আৰু যদি আপুনি এসটিআৰ এসসি ওবিসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 55% মাৰ্কস পাব লাগিব কিন্তু কিছুদিন আগতে অনুষ্ঠিত হৈ যোৱা থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেডৰ ক্ষেত্ৰত এনেকুৱা নাছিল থাৰ্ড গ্ৰেড আৰু ফোৰ্থ গ্ৰেডৰ নিৰ্দিষ্ট যেহেতু পোষ্টৰ এগেইনষ্টত পৰীক্ষা হৈছিল গতিকে এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ ক্যান্ডিডেটক পাস কৰোৱা হৈছিল আজি বিটিসি চিফ মাননীয় প্ৰমোদ বড়ো মহাশয়ে এটি অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰি এই কথা উল্লেখ কৰে যে কম দিনৰ ভিতৰতে বিটিসিৰ 5খন জিলাৰ বাবে এটি স্পেশাল টেট অনুষ্ঠিত কৰা হ'ব আৰু এই স্পেশাল টেট অনুষ্ঠিত কৰিলে বিটিসিৰ অধীনত যিমান বিলাক পোষ্ট খালি হৈ আছে সেই পোষ্ট বিলাকত নিযুক্তি দিয়া হ'ব আমি জানো প্ৰত্যেকখন জিলাতে সিঙ্গল টিচাৰ বহুত আছে বা টিচাৰৰ যথেষ্ট অভাৱ আছে আৰু ইতিমধ্যে বহু দিন ধৰি ৰেগুলাৰ পোষ্টৰ এপইন্টমেন্ট ইয়াতে এলপিএমিৰ ক্ষেত্ৰত হোৱা নাই গতিকে প্ৰমোদ বড়ো মহাশয়ে উল্লেখ কৰিছে টেট পৰীক্ষা পাতিবৰ কাৰণে যেহেতু 6 শিডিউল এৰিয়া হয় ইয়াৰ কাৰণে যিখিনি যাৱতীয় অনুমোদনৰ প্ৰয়োজন অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিটিসিয়ে লাভ কৰিছে আৰু সকলো ঠিকে থাকিলে কম দিনৰ ভিতৰতে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু পৰীক্ষা অনুষ্ঠিত হলে কম সময়ৰ ভিতৰতে নিযুক্তি পত্ৰও দিয়া হ'ব গতিকে যিসকল নিবনুৱা যুৱক যুৱতীয়ে পৰীক্ষা দিম বুলি ভাবি আছিল তেওঁলোকক এতিয়াই অনুৰোধ আপোনালোকে ভালদৰে পঢ়া শুনা কৰক আৰু প্ৰেক্টিছ চলাই থাকক কম দিনৰ ভিতৰতে টেট অনুষ্ঠিত হ'ব আৰু টেট পৰীক্ষাত এতিয়া আগৰ দৰে নাই আগতে 90 পালে আপুনি মাৰ্ক চাকৰি পাইছিল 83 ফালে চাকৰি পাইছিল কিন্তু এতিয়া তেনেকুৱা ধৰণৰ নাই এতিয়া যেহেতু যথেষ্ট মেৰিটৰ কথা আহি পৰিছে গতিকে আপোনালোকে যিমান পাৰে সিমান বেছি মাৰ্ক উঠাব লাগিব 150 ভিতৰত যদি পৰীক্ষা পাতা হয় আগৰ দৰে যদি প্যাটাৰ্নটো চেঞ্জ কৰা নহয় তেতিয়া হলে মিনিমাম আপোনালোকে 125 130 মাৰ্কস পালেহে কি পাব চাকৰি এটা পাবৰ কাৰণে সক্ষম হ'ব কাৰণ এতিয়া যিবিলাক হাই সেকেন্ডাৰী পাস কৰি ওলাই অহা ছাত্ৰ ছাত্ৰী বা যিসকলে এতিয়া ডিএলএড পাস কৰিছে তেওঁলোকৰ যথেষ্ট পাৰ্সেন্ট লৈ পাস কৰি আছে গতিকে ভিডিওটো যদি এই কথাখিনি জনালো আপোনালোকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটো চাই থাকিব আমি টেটৰ লগত জড়িত বিভিন্ন খবৰ এই চেনেলটোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰি আহিছো ধন্যবাদ